প্ৰিয়জন সদায় প্ৰিয়জন হৈ ৰৈ যায়। কেতিয়াবা আপোনাৰ আপোনজনো সময়ৰ লগত অচিনাকি হৈ যায়। তথাপিও আপুনি জানে তেওঁক পাহৰিব পাৰিছে। তেওঁৰ লগত কটোৱা সময়বোৰ, তেওঁৰ এটা ফোন কলৰ বাবে কৰা অপেক্ষাবোৰ, অথবা ৰাতি তেওঁৰ লগত মেছেজ কৰি কটোৱা সময়বোৰ কেনেদৰে ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈ যায়, তাৰ হিচাপ নিকাচবোৰ কেতিয়াবা জানো উলিয়াব পাৰিছে? নিশ্চয় নাই পৰা। কেতিয়াবা সেই প্ৰিয়জন অচিনাকি হৈ পৰে সময়ৰ লগত, অথচ তেওঁ প্ৰিয়জন হৈ ৰৈ যায় আমাৰ মাজত। হৃদয়খন আচৰিত। কেতিয়াবা পাহৰিম বুলি ভাবি ঘণ্টাৰ পাছত ঘণ্টা যিমান পৰিকল্পনা নকৰিলেও শেষত তেওঁৰ নামটোৱেই মনলৈ আহে। দুখৰ আন এটা নাম বুলি ক'লে তেওঁৰ ছবিখনেই মনলৈ আহে। তেওঁ অবিহনে যেন আপুনি শূন্য। তথাপিও তেনেদৰে আপুনি জীৱনবোৰ পাৰ কৰে, সময়বোৰ পাৰ কৰে। সেইবাবে প্ৰিয়জন সদায় প্ৰিয়জন হৈ ৰৈ যায়। অথচ মোবাইলৰ ব্লক লিষ্টত থকা তেখেতৰ তেওঁৰ নামটো, তেওঁৰ স্মৃতিবোৰ সোঁৱৰাই বাৰে বাৰে ভবা যায় যে আজি ব্লগ খুলি আকৌ এবাৰ মেছেজ দিওঁ নেকি, আকৌ এবাৰ ফোন কৰি সোধো নেকি কেনে আছে আপুনি। অথচ ভয় লাগে আকৌ সেই অতীতৰ সময়বোৰে আমনি কৰিব নেকি, আকৌ সময়বোৰ আগৰ দৰে হ'ব জানো। হাজাৰটা প্ৰশ্ন। এনেদৰে আমি আগবাঢ়ি যাওঁ জীৱনৰ লগত। তথাপিও প্ৰিয়জন সদায় প্ৰিয়জন হৈ ৰৈ যায়। আপোনাৰ আপোনজন সময়ৰ লগত অতীত হৈ যায়। কেতিয়াবা মন যায় এবাৰ সুধি চাবলৈ, আজিও মনত কৰানে মোৰ কথা? মোৰ লগত কটোৱা প্ৰত্যেকটা সময়ে তোমাক আমনি নকৰেনে? অথচ ভয় লাগে। তথাপিও প্ৰিয়জন সদায় প্ৰিয়জন হৈ ৰৈ যায়।